তো হাই ফ্ৰেণ্ডছ, তোমালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট, যিটো আপডেটৰ বাবে এইবাৰ যিটো SSC GDৰ 23-24 ভেকেঞ্চি আছিলে, চ' সেই ভেকেঞ্চিটোত বহুত এটা ডাঙৰ সমস্যাই দেখা দিলে। OBC সকলক হওক, EWS সকলৰ হওক, মানে সেই প্ৰব্লেমটো এতিয়াও চলি থকা দেখা গৈছে। গতিকে সেই প্ৰব্লেমটোৰ ওপৰতে মই দুটামান তোমালোকক 25ৰ বাবে ইম্পৰ্টেণ্ট আপডেট দি দিবলৈ বিচাৰিছোঁ। সেই কথাটো হৈছে যে ডকুমেণ্টছৰ ওপৰত, মানে আমাৰ যিহেতুকৈ এটা ভেকেঞ্চি এপ্লাই কৰিলেই নহ'ব, আমাৰ সকলোখিনি তথ্য পাতি সঠিকভাৱেৰে আমাৰ থাকিলেহে আমি সেই ভেকেঞ্চিটোৰ লগত আমি যুঁজিব পাৰিম বা আমি পাব পাৰিম। চ' সেইটো কাৰণে কৈছোঁ, তোমালোকে আগতীয়াকৈ যাতে এইবাৰ 25ৰটোৰ বাবে ভালকৈ থাকিব পাৰা বা কোনো এটা টেনশ্যন নোহোৱাকৈ থাকিব লাগে। তো সেইটোৰ ওপৰত মই দুটামান তোমালোকক কথা কওঁ। বৰ্তমান আমাৰ যিটো 25ৰ বাবে নতুন ভেকেঞ্চি, সেই ভেকেঞ্চিটো এপ্লাই ডেট অলৰেডি শেষ হৈ গৈছে। খালি আমাৰ কাৰেকশ্যন ডেট আছে, কাৰেকশ্যন ডেট নৱেম্বৰত আহিব, কিন্তু অলৰেডি আমাৰ এপ্লাই ডেট সমাপ্ত হৈ গৈছে। গতিকে এতিয়া এটা কথা কওঁ, তাত এটা খুব গুৰুত্বপূৰ্ণ কথা তোমালোকক বাবে দিছে যে যিখন আমাৰ চেণ্ট্ৰেল কাষ্ট, মানে আমাৰ SC, ST, OBC, EWS যিমানখিনি কাষ্ট আছে, যাক মানে ৰিলেক্সেশ্যন লাগে। ৰিলেক্সেশ্যন মিনছ মানে কি, তোমালোকে যদি নিজৰ কাষ্টত জবটো ল'ব বিচাৰিছা, মানে তুমি যদি SC হয়, SCতে যদি ল'বলৈ বিচাৰিছা, তেতিয়া তোমাক এখন ফৰ্মেট দিয়ে, আৰু সেই ফৰ্মেটখনৰ নাম হ'ল চেণ্ট্ৰেল কাষ্ট। আৰু চেণ্ট্ৰেল কাষ্টখন যদি তোমালোকৰ 14/10/2024 আগৰ নহয়, তেতিয়াহ'লে তোমালোকক একচেপ্ট নকৰে। মানে তাত এটা কথাই কৈছে যে যিকেইখন তোমালোকৰ চেণ্ট্ৰেল কাষ্ট, সেই চেণ্ট্ৰেল কাষ্টকেইখন যদি আমাৰ যিটো ভেকেঞ্চি যিহেতুকৈ 14 তাৰিখে আমাৰ সমাপ্ত হৈ গ'ল এপ্লাই ডেট, তো সেই 14 তাৰিখৰ মানে চলি থকাৰ আগলৈকে যদি এপ্লাই চলি থকাৰ আগৰ যদি নহয় ডকুমেণ্টছখন, এপ্লাই সমাপ্ত হোৱাৰ পিছৰ হয়, তেতিয়াহ'লে সেই ডকুমেণ্টছখন একচেপ্ট নকৰে আৰু লগে লগে তোমালোকক UR কেটেগৰীত দি দিব। আৰু এইটোৱে তোমালোকক ক'ব বিচাৰিছোঁ যে যিসকলৰ এতিয়া 24ত চেণ্ট্ৰেল কাষ্ট তোমালোকে বনাইছা, পৰাপক্ষত তোমালোকে এই ভেকেঞ্চিটোত যিখিনিৰ বেয়া হৈছে বা মাৰ্ক কম আছে, তোমালোকে ভাবিছা 25ত দিম, যিখিনিৰটো ভাল হৈ গৈছে তেওঁলোকে পাই যাব, কথা নাই। কিন্তু যিখিনিৰ বেয়া হৈছে বা 25ত দিম বুলি নতুনকৈ ভাবিছা, তোমালোকে কিন্তু এতিয়াই ডকুমেণ্টছখিনি বেকডেট কৰি বনাই থৈ দিয়া। কাৰণ 24 চলি থাকোঁতে তোমালোকে যদি বেকডেট কৰি বনাই থ'ব নোৱাৰা, 25ত কিন্তু 24ৰ বেকডেট কেতিয়াও নিদিয়ে। গতিকে তোমালোকে 24 চলি থাকোঁতে বেকডেটৰ ডকুমেণ্টছখিনি বনাই লোৱা, আৰু তেতিয়াহে তোমালোকে কিন্তু 25টোত ধুনীয়াকৈ নিজৰ নিজৰ কাষ্টত জবখিনি ল'বলৈ সক্ষম হ'বা। মই তোমালোকক যিটো আমাৰ অফিচিয়েল নটিফিকেশ্যন, যিটো আমাৰ SSC GDৰ 25ৰ ভেকেঞ্চিটো এপ্লাই চলোতে অফিচিয়েলভাৱেৰে দিছিলে, সেই তথ্যখিনি মই তোমালোকক ইয়াত ছাইডত লগাই দিম, তোমালোকে চাই ল'বা। আৰু বহুতে ইংলিছত বুজি পোৱা নাই, মই ইনষ্টাগ্ৰামত দিওঁতে আৰু ইউটিউবত দিওঁতে, গতিকে মই ইংলিছতো দিম, হিন্দীতো দিম, তোমালোকে চাই ল'বা। চ' ধন্যবাদ, জয় আই অসম।